IPLত খেলক ভাল T20 বিশ্বকাপৰ দলত পাব স্থান হয় আপোনালোকে ঠিকই শুনি আছে 2024 বৰ্ষৰ IPLৰ পাছতে আপোনালোকে জানে যে T20 বিশ্বকাপৰ মহাৰণ অনুষ্ঠিত হ'ব কিন্তু এবাৰ যিসকল খেলুৱে IPL খেলিব তেওঁলোকলৈ BCCIৰ ফালৰ পৰা এটা কথা স্পষ্ট কৰি দিছে যে যিসকল খেলুৱে IPLত সুন্দৰ প্ৰদৰ্শন কৰিব যিসকল খেলুৱৈ উজ্জ্বলি উঠিবলৈ সক্ষম হ'ব যিসকল খেলুৱে টপ ক্লাছ পাৰফৰমেন্স দিব তেওঁলোককে 2024 বৰ্ষৰ T20 বিশ্বকাপৰ 15 জনীয়া দলত স্থান দিয়া হ'ব বা তেওঁলোকক বিশ্বকাপৰ দলত টিকেট দিয়া হ'ব কিন্তু যিসকল খেলুৱে ভাল খেলিব নোৱাৰিব লাগিলে তেওঁ যিমানে ডাঙৰ খেলুৱৈ নহওক কিয় তেনেহলে কিন্তু সেই গৰাকী খেলুৱৈ T20 বিশ্বকাপৰ দলত স্থান দিয়া নহব বুলি BCCIৰ ফালৰ পৰা ইতিমধ্যে যিসকল খেলুৱে IPL খেলিব তেওঁলোকলৈ এটা মেছেজ পঠিয়াই দিছে বুলি বিশেষ সূত্ৰৰ ফালৰ পৰা জানিব পৰা গৈছে আৰু আপোনালোকক মই জনাই দিব বিচাৰিছো যে আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ যিমান খেলুৱৈ আছে তাৰ লগতে IPL খেলা যিমান সুপাৰষ্টাৰ আছে সেই সকলো খেলুৱৈৰ ওপৰত এতিয়া চকু আছে BCCIৰ আৰু পোন প্ৰথমবাৰৰ বাবে এনেকুৱা হ'ব যে যদি আপুনি কেতিয়াও ইণ্ডিয়া টিমৰ হৈ খেলাই নাই বা ভাৰতীয় দলৰ হৈ খেলাই নাই কিন্তু তথাপিও যদি IPLত ভাল পাৰফৰমেন্স কৰে যদি আপুনি IPLত বহুত মেচ জিকাই দিয়ে তেনেহলে নিশ্চিতভাৱে BCCI T20 বিশ্বকাপৰ দলত টিকেট দিবলৈ বাধ্য হ'ব বা স্থান দিবলৈ বাধ্য হ'ব আৰু BCCIৰ যিখন কমিটি আছে সেই কমিটিখনে অৱশেষত এই সিদ্ধান্তটো লৈছে কাৰণ আমাৰ ভাৰতীয় ক্ৰিকেট দলে ডাঙৰ খেলুৱৈসকলক নিও কিন্তু বিশ্বকাপৰ ট্ৰফি জিকিবলৈ সক্ষম হোৱা নাই আজি প্ৰায় বহু কেটা বছৰ পাৰ হৈ গৈছে গতিকে এইটো এটা ভাল সিদ্ধান্ত বুলি ক'ব লাগিব যিসকল খেলুৱে ভাল পাৰফৰমেন্স কৰি থাকে তেওঁলোককে আচলতে লৈ যাব লাগে T20 বিশ্বকাপ হওক বা ডাঙৰ ICC ইভেন্ট বিলাকলৈ গতিকে আপোনালোক সকলোকে মই বৰ্তমান সময়ত জনাই দিব বিচাৰিছো যে এজন দুজন খেলুৱৈ নহয় প্ৰায় 65 গৰাকী খেলুৱৈ আছে যিয়ে নেকি 2024 বৰ্ষৰ T20 বিশ্বকাপৰ দলত স্থান পাবলৈ যোগ্যতা আছে বা তেওঁলোকৰ ওচৰত সম্পূৰ্ণৰূপে দাবিদাৰ আছে আৰু এই 65 গৰাকী খেলুৱৈৰ ভিতৰতে মই অকমান পাছতে আপোনালোকক গোটেই 65 গৰাকী খেলুৱৈৰ নাম জনাম আৰু সেই কেগৰাকী খেলুৱৈৰ ভিতৰতে 2024 বৰ্ষৰ T20 বিশ্বকাপৰ বাবে 15 জনীয়া দল যাব আৰু ইয়াৰ পৰা আপোনালোকে অনুমান কৰিব পাৰে যে কিমান বেছি আমাৰ ভাৰতত কম্পিটিশন হয় গতিকে আহক সেই খেলুৱৈ কেগৰাকী কোন হয় আমাৰ অসম সন্তান ৰিয়ান পৰাগ আছেনে নাই গোটেই সকলোবিলাক তথ্য জানি লওঁ কিন্তু তাৰ আগতে ভিডিঅটো এটা লাইক কৰিব লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়াই সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু আপোনালোক সকলোকে মই এতিয়া এজন খেলুৱৈৰ নাম কৈ যাম আপোনালোকে শুনি যাব মই লিষ্টত ইয়াত দেখাই আছো আপোনালোকে পঢ়ি ল'ব নিজেই যদি মই কোনোবা খেলুৱৈৰ নাম ক'বলৈ পাহৰি যাওঁ তেনেহলে আপোনালোকে কমেন্ট বক্সত দি দিব এনো মই লিষ্টখন দেখাই দিছো আপোনালোকক কেপ্টেইন হিচাপে নো ডাউট ৰোহিত শৰ্মা থাকিবই তেখেত বাৰু কেপ্টেইন হ'ব বুলি BCCIৰ ফালৰ পৰা ইতিমধ্যে ঘোষণা কৰিছে ইয়াৰ লগতে বাকি যিসকল খেলুৱৈ তেওঁলোকৰ লগতে আচলতে কম্পিটিশনটো হোৱা দেখা যাব আৰু মই অকমান তলৰ ফালে মোবাইলত লিষ্টখন চাব লাগিব আপোনালোকে বেয়া নাপাব আৰু T20 বিশ্বকাপৰ দাবিদাৰ হিচাপে নাম্বাৰ 1ত বিৰাট কোহলি তাৰ পাছতে বাকি খেলুৱৈসকলৰ নাম আপোনালোকক মই এটাকৈ পঢ়ি দিব বিচাৰিম যশস্বী জয়সৱাল সুমন গিল সৌৰভ আয়াৰ সূৰ্য কুমাৰ যাদৱ তিলক বৰ্মা ৰাহুল ত্ৰিপাঠী ঋতুৰাজ গায়কৱাড ৰিংকু সিং দেৱদূত পাডিক্কেল শিখৰ ধাৱান আজিংকা ৰাহানে KL ৰাহুল এজ এ উইকেট কিপাৰ বেটাৰ তাৰ লগতে ঋষভ পন্থ জিতেশ শৰ্মা সঞ্জু চেমছন ঈশান কিষণ ধ্ৰুৱ জুৰেল দিনেশ কাৰ্তিক ঋদ্ধিমান সাহা শিখৰ ভাৰত ময়ংক আগৰৱাল আৰু একেবাৰে শেষত সাই সুদৰ্শন বুলি ক'ব লাগিব এই সকল হৈছে বেটসম্যান এওঁলোকৰ মাজতে ৰেষ্টটো হ'ব বিশেষকৈ তাৰ পাছতে মই আগবাঢ়িব বিচাৰিছো অল ৰাউন্ডাৰ এটা কোন আছে ৰেছত হেতু আপোনালোকক মই অকমানকৈ দেখাই দিব বিচাৰিম আৰু ইয়াৰ পাছতে আপোনালোকে যদি লিষ্টখন চাই তেনেহলে নাম্বাৰ 1ত নাম আহিব হাৰ্ড হিটিং পাণ্ডিয়াৰ মানে হাৰ্দিক পাণ্ডিয়াৰ ইয়াৰ পাছতে শিৱম দুবে থাকিব ৰাজ বাৱা থাকিব বিজয় শংকৰ থাকিব ৰবীন্দ্ৰ জাদেজা নো ডাউট থাকিবই অক্ষৰ পেটেল থাকিব ৰাহুল টেৱাটিয়া থাকিব ইয়াৰ পাছতে আয়ুষ বাদানী নীতিশ ৰাণা ভেংকটেশ আয়াৰ অভিষেক শৰ্মা ইয়াৰ লগতে ৰিয়ান পৰাগো ৰেছত আছে T20 বিশ্বকাপৰ দলত হয়তো ৰিয়ান পৰাগো স্থান লাভ কৰিব পাৰে যদি তেখেতে IPLত ভাল পাৰফৰমেন্স কৰিব পাৰে তাৰ পাছতে আপোনালোকক মই দেখাই দিব বিচাৰিম শাৰ্দুল ঠাকুৰ ৰবিচন্দ্ৰন অশ্বিন
শাব্বাছ আহমদ, ৰজত পাটিদাৰ, মই তেখেতৰ নামটো ল'বলৈ পাহৰি গৈছিলো, ৰজত পাটিদাৰ কিন্তু বেটছমেন হয়। ইয়াৰ লগতে সৰফৰাজ খানৰ নামো মই ল'বলৈ পাহৰি গৈছিলো, তেখেতৰ ৰেচত আছে, ৰেচত নথকা নহয়। তাৰ লগতে ৰবি বিষ্ণুৱে, কুলদীপ যাদৱ, ইউজি চাহাল, আৰ সাই কিশোৰ, ৰাহুল চাহাৰ, এইকেইজন হৈছে স্পিনাৰ। মুঠতে আপোনালোকে গম পাইছে যে কিমান খেলুৱৈ আছে ৰেচত। তাৰ লগতে বাকী যদি মই খেলুৱৈসকলৰ ফালে যাওঁ তেনেহ'লে জসপ্ৰীত বুমৰাহ, ভুৱনেশ্বৰ কুমাৰ, মহম্মদ সিৰাজ, মুকেশ কুমাৰ, আবেশ খান, আকাশদ্বীপ, উমৰান মালিক, দীপক চাহাৰ, হৰ্ষাল পেটেল, প্ৰসিদ্ধ কৃষ্ণা, উমেশ যাদৱ, চেতন চাকাৰিয়া, কুলদীপ সেন, কাৰ্তিক ত্যাগী, তাৰ লগতে ৱাশ্বিংটন সুন্দৰ, দীপক হুণ্ডা, খলিল আহমদ, ঈশান শৰ্মা আৰু অৰ্শদীপ সিং। এই কেইগৰাকী খেলুৱৈৰ ভিতৰতে এতিয়া মেইন IPLত কাজিয়া হ'ব বুলি ক'ব লাগিব। তেওঁলোকৰ ভিতৰত এই 65 গৰাকী খেলুৱৈৰ ভিতৰত মাত্ৰ 15 গৰাকী খেলুৱৈকে চিলেক্ট কৰা হ'ব আৰু দেখাটো লক্ষণীয় হ'ব যে কোনে কোনে কেনেকুৱা পাৰফৰ্মেন্স দিয়ে, কোন খেলুৱৈ উজ্জ্বলি উঠিবলৈ সক্ষম হ'ব। কিন্তু বহুতে এতিয়া ক'ব পাৰে যে ৰিয়ান পৰাগ হয়তো এই ৰেচত নাথাকিব পাৰে, কাৰণ তেখেতেতো IPLত ভালেই খেলিব পৰা নাই, কেনেকৈ T20 বিশ্বকাপৰ দলত স্থান পাব। কিন্তু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে ৰিয়ান পৰাগে 2023 বৰ্ষৰ যি ছৈয়দ মুস্তাক আলী ট্ৰফি অনুষ্ঠিত হৈছিল, সেই ছৈয়দ মুস্তাক আলী ট্ৰফিত প্ৰায় সকলোতকৈ বেছি ৰান মাৰিবলৈ সক্ষম হৈছিল আৰু তাৰ পাছৰে পৰা তেখেতৰ নাম চৰ্চাত আছে। ইয়াৰ পাছতে তেখেতে যি ৰঞ্জি ট্ৰফি খেলিছিল, সেই ৰঞ্জি ট্ৰফিটো বহুকেইটা ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল, কম বলতে শতক মাৰিবলৈ সক্ষম হৈছিল। গতিকে ৰিয়ান পৰাগৰ ওপৰতো BCCIৰ এতিয়া সম্পূৰ্ণ চকু আছে। আপোনালোকে নাভাবিব যে ৰিয়ান পৰাগ এই ৰেচত নাই বুলি। আৰু ইমানতে মই আজিৰ ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিম। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।